গাইস সকলোকে ধন্যবাদ জনাইছো মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে। আজি আমি 5-6 দিনৰ পৰা ঘৰতে বন্দী হৈ আছো আৰু এইটো আমাৰ কাৰণে খুবেই ভাল। এতিয়াতো বিছনাতো বহিব মন যোৱা নাই বা শুব মন যোৱা নাই। সো মই তলতে বহিছো, ইয়াতে ভাল লাগি আছে। সো আমি ঘৰত থাকাটোৱে বেষ্ট হ'ব আমাৰ কাৰণে বা আমাৰ পৰিয়ালৰ কাৰণে। সো আমি বাহিৰত ওলাই গ'লে হয়তো কৰোনা ধৰিব, এটোতো আমি ভাবি আছো যে কৰোনা ধৰিব, কিন্তু তাৰ আগত পুলিচতে আমাক ধৰিব। সো আমাক ঘৰত থাকাটোৱেই বেছি ভাল হয়। সো আজি মই ভাল দৃশ্য এটা আপোনালোকক দেখাম। আমাৰ ঘৰৰ পিছফালে তাত কি কি আছে আৰু আছে মানে আমি কি কৰোঁ ঘৰৰ পিছফালে মানে আমাৰ খেতিত। সো মই বেছি দূৰত যোৱা নাই, সেই বুলি আপুনি নাভাবিব যে মই ঘৰৰ পৰা ওলাই গৈছোঁ। সো আমাৰ ঘৰৰ লগতে মানে লাগি আছে। সো বলক মই দেখাওঁ আজি আমাৰ ঘৰৰ পিছফালে আৰু কি আছে। তামোলৰ মাজে মাজে আকৌ নেমু লগাইছো। ধুনীয়া ধুনীয়া হৈছে নেমু, চাৰিওফালে আছে। ইয়াত আকৌ আছে আমাৰ মাকৈ খেতি। এইবিলাক আমাৰ মাকৈ খেতি হয়, কিন্তু ইয়াৰ মাকৈ খেতিৰ মাজতো তামোল আছে, তামোলৰ গছ আছে। মই আপোনালোকক দেখাই দিম, মই মাকৈ খেতিৰ মাজত তামোলৰ গছ আছে। মাকৈ খেতিৰ মাজে মাজে তামোল গছো লগাইছো। মানে তামোল গছ আগতে লগোৱা আছিলে, আমি তাৰ মাজতে হাল মাৰি মাকৈ লগাই দিছো। সো ইমান ধুনীয়া সেউজীয়া পথাৰ এখন।